নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব মাহিলী 1000কৈ টকা। অহা 15 ছেপ্টেম্বৰৰ পৰা চৰকাৰে প্ৰদান কৰিব এই ধন। প্ৰতিটো পৰিয়ালৰ মহিলাক এই ধন প্ৰদান কৰিব চৰকাৰে। মহিলাসকলৰ বাবে ডাঙৰ ঘোষণা। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিনৰ 21 বছৰৰ ঊৰ্ধ্বৰ মহিলাসকলে এই ধনৰ বাবে কৰিব পাৰিব আবেদন। 2.5 লাখ টকা বাৰ্ষিক উপাৰ্জন কম হোৱা পৰিয়ালৰ বাবে এই আঁচনি। অবিবাহিত তৃতীয় লিংগ বিধৱা মহিলাও লাভ কৰিব এই ধন। 10 ছেপ্টেম্বৰৰ পৰা লাখ লাখ মহিলাই লাভ কৰিব চৰকাৰী ধন। অৰুণোদয় আঁচনিক লৈ ৰাজ্যিক কেবিনেটত ডাঙৰ সিদ্ধান্ত। অৰুণোদয় আঁচনিক লৈ ৰাজ্যিক কেবিনেটত ডাঙৰ সিদ্ধান্ত। নতুনকৈ 7 লাখ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ছেপ্টেম্বৰৰ 10 তাৰিখৰ পৰা নতুন হিতাধিকাৰীক দিয়া হ'ব 1250 টকাকৈ। কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰিলে ডাঙৰ ঘোষণা। শীঘ্ৰেই দেশৰ কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। চৰকাৰে আগবঢ়াব 2000কৈ টকা। এই মাহতেই PM কিষাণৰ 14 নম্বৰ কিস্তি মুকলি কৰাৰ সম্ভাৱনা। কেনেকৈ চাব হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম? pmkisan.gov.in ত লগইন কৰক। তাৰ পাছত ক্লিক কৰক ফাৰ্মাৰ্ছ কৰ্ণাৰ অপশ্যনটোত। পেজৰ বেনিফিচিয়াৰী লিষ্ট অপশ্যনটোত ক্লিক কৰিব লাগিব আপুনি। তাৰ পাছত ৰাজ্য, জিলা, ব্লক, গাঁৱৰ নাম চিলেক্ট কৰিব লাগিব।